লখিমপুৰত ৰাষ্ট্ৰীয় ওলামায়ে কাউন্সিলৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান। কংগ্ৰেছ দলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ অসম ৰাজ্যিক কমিটিয়ে লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ অসম ৰাজ্যিক কমিটিয়ে বৃহস্পতিবাৰে লখিমপুৰ জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতি বছৰে 10 আগষ্ট দিনটোত ৰাষ্ট্ৰীয় ওলামায়ে কাউন্সিলে অন্যায় দিৱস হিচাপে পালন কৰি আহিছে। সংবিধানৰ 341 এক্টত 1950 চনত জৱাহৰলাল নেহৰু চৰকাৰৰ অধীনত ধাৰ্মিক প্ৰতিদ্বন্দ্বিতা লগাইছিল। সেই উদ্দেশ্যে বৃহস্পতিবাৰে লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে কংগ্ৰেছক সমালোচনা কৰে অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমিয়ে কয় যে কংগ্ৰেছে কেৱল মুছলমান লোকক একাষৰীয়া কৰি আন লোকক আসন সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছিল। এই ব্যৱস্থাটো উঠাই সকলো ধৰ্মৰ লোকৰ বাবে সমবিকাশ সম অধিকাৰ কৰিবৰ বাবে স্মাৰক পত্ৰৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰীক আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট D7 নিউজ। ওলামা কাউন্সিল দলে আমি অন্যায় দিৱস হিচাপে আমি প্ৰতি বছৰ পালন কৰি আহিছোঁ আৰু আজিও আমাৰ ভাৰতবৰ্ষৰ আমাৰ যিমান ৰাজ্যত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দল আছে আমি 15খন ৰাজ্যত আজি জিলা উপায়ুক্ত, জিলা আয়ুক্ত, জিলা পদাধিকাৰী বিষয়ৰ যোগেদি আমি প্ৰধানমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ স্মাৰক পত্ৰত উল্লেখিত আছে যে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ আমাৰ দাবী যিটো মানে সংবিধানৰ আৰ্টিকেল 341 এক্টত 1950 জৱাহৰলাল নেহৰু চৰকাৰে যিটো সংশোধন আনি পেলাই ধাৰ্মিক যিটো প্ৰতিবন্ধ লগাইছিল তাত এনেকুৱা কৰিছিল যে আসন সংৰক্ষণৰ ক্ষেত্ৰত হিন্দু মানুহৰ বাদে বাকী কোনো মানুহে যাতে সংৰক্ষণ কৰিব নোৱাৰে। আমি প্ৰধানমন্ত্ৰীলৈ আপত্তি দৰ্শাইছোঁ। আমি দাবী জনাওঁ যে আৰ্টিকেল 341 এক্টত তেওঁলোকে মানে কংগ্ৰেছ গভৰ্ণমেণ্টে যিটো অন্যায়ভাৱে মুছলমানক একাষৰীয়া থৈ পেলাই বাকী জাতি জনগোষ্ঠীক তেওঁলোকে আসন সংৰক্ষণ কৰাৰ সুবিধা দিছে যে এই বস্তুটো উঠাই দিব লাগে। সকলোৰে কাৰণে সম অধিকাৰ, সমবিকাশ, সমবিশ্বাসৰ মানে যিটো প্ৰতিশ্ৰুতি দি পেলাই ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াও কৈছিলে কিন্তু কাম কৰা নাই। এতিয়া আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এটা শ্লোগান আছে যে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস। গতিকে যদি তেওঁ সত্যতে তেনেকুৱাভাৱে ধাৰ্মিক প্ৰতিবন্ধ যিটো আছে সেইটো উঠাই দিব লাগে। সকলোৰে কাৰণে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে যিটো সংৰক্ষণৰ যিটো সুবিধা তেওঁলোকৰ কাৰণে কৰিব লাগে।